নমস্কাৰ বন্ধু বান্ধৱীসকল, অনামিকাছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰ বা ঠাইখনৰ নাম অনুযায়ী বৰঙাজুলি সত্ৰ নামেৰেও জনা যায়। এইখন সত্ৰত অনুষ্ঠিত হোৱা কিছুমান নাম প্ৰসংগ আৰু হোলী গীত। এয়া চাওক আপোনালোকে আমাৰ সত্ৰখন, আৰু এয়া চাওক আমাৰ সত্ৰখনৰ সত্ৰাধিকাৰ অৰ্থাৎ ভকত শিৰোমণি শ্ৰী হৰকৃষ্ণ মহন্ত বাপ। তেওঁৰ প্ৰতিমা এনেকৈ সজাই ৰাখিছে। বহুত দূৰ দূৰণি মানুহ ইয়ালৈ আহে। আপোনালোকেও আহিব ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰ। এয়া চাওক এতিয়া বৰপেটাৰ পৰা অহা ভকতবৃন্দসকলে পৰিৱেশন কৰা হোলী গীত। এতিয়া আপোনালোকে চাব উৰিয়াৰ ল'ৰা এটাই কেনেকৈ হোলী গীত গায়। তেওঁ 18 বছৰীয়া ল'ৰা, বহুত ধুনীয়াকৈ গীত গায় আৰু ইমান ধুনীয়া সুমধুৰ মাত। আপোনালোকে শুনিবচোন, শুনি থাকিব মন যায়। লগনে আজি দুলনি দোলনে গিৰিধাৰী হোলী খেলা মধুৰ লগনে আজি দুলনি এইখিনিতে আপোনালোকক কওঁ, যদি আপোনালোকে মোৰ চেনেলটিলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু অতি শীঘ্ৰে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আগতীয়াকৈ আপোনালোকে সম্পূৰ্ণ ন'টিফিকেশ্যনবিলাক পাই যায়। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব মোৰ চেনেলটিৰ জৰিয়তে। আৰু যদি ভাল লাগিছে ভিডিঅ'টি লাইক কৰি দিব আৰু কেনে লাগিল কমেণ্টত নিশ্চয় জনাব। গতিকে চাই থাকক, এয়া আপোনালোকে হোলী গীত উপভোগ কৰক।
পুতলি ফুলে কিনো বাতৰি দিলি ফাগুনৰ উলাহটো তৰি বাতৰি কিনো বাতৰি দিলি ফাগুনৰ উলাহটো তৰি পলাশে মনাৰে ৰঙতে ৰাঙলী পলাশে মনাৰে ৰঙতে ৰাঙলী পলাশে মদাৰে ৰঙতে ৰাঙলী পলাশে মনাৰে ৰঙতে ৰাঙলী পলাশে মদাৰে ৰঙতে ৰাঙলী পলাশে মনাৰে ৰঙতে ৰাঙলী হলি ৰঙে তুলি মুদুলি এতিয়া চাওক আপোনালোকে এয়া কৃষ্ণ নৃত্য সৰু সৰু ল'ৰা ছোৱালীৰ। পুৰা ধেনা ধেও একটা কি ধেও পারছি দেখুন কোনটা করে লাগবো নই আধা দোকান লগাই দিয়া নাই ফাকুৱা লগাই দিয়া নিচিনা লগাই দিছে ফাকুৱা দিছে কিন্তু বগা নাছিলে নহয় কিন্তু কলাহে চাই লগাই দিবা বাৰে বৰণীয়া হাঁহিটো থাকিব লাগে ভালকে করছি সাবি লাঠি মারবো Hit
কপিলে বঢ়িয়া কৰিছে। এইটো পুচকিটো কাৰ হয়? হাঁহি আছে ধুনীয়াকে। উদাহৰণ কৰিব উদাহৰণ বাহ চ' বন্ধুসকল কেনে লাগিল আপোনালোকে নিশ্চয় জনাব কমেণ্টত, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। গতিকে আজিলৈ বাই বাই, আকৌ নতুন এটা ভিডিঅ'ৰ আশাৰে লগ পাম। বাই।